বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব মন্দিৰাৰ হাতৰ ঘৰত কাম কৰা মন্দিৰাৰ লগত অলপ তৰ্কাতৰ্কি কৰিব আৰু তেতিয়া মন্দিৰাই তুমি মোক যি কথা নক'বা, কাৰণ তুমি হৈছে এখন ঘৰৰ কাম কৰা ল'ৰা আৰু মই হৈছোঁ এখন ঘৰৰ মালিকনী, গতিকে তুমি মোৰ মতেহে চলিব লাগিব বুলি সেই ল'ৰাজনৰ আগত ক'ব। এতিয়া বাৰু সেই ল'ৰাজনে মন্দিৰাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মন্দিৰাক লৈ অহা তিৰোতাগৰাকীয়ে মন্দিৰাই বাৰু এই ৰাজ অট্টালিকাটো এৰি তাই বাৰু সেই ভঙা জুপুৰিটোলৈ কিয় যাব বিচাৰিছে, মই যেনেকৈ নহওক তাইক এইখন ঘৰতে ৰাখিব লাগিব বুলি চিন্তা কৰা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডটি অদিতিয়ে আদিক তোমাৰ দেখোন কঁকলৰ বিষ আছিল এতিয়া কি হ'ল বুলি আদিক সুধিব আৰু তেতিয়া আদিয়ে কথাতে কয় নহয় ডক্টৰৰ ওচৰলৈ আহিলে বেমাৰ ভাল হৈ যায়, তোমাৰ ওচৰলৈ আহোঁতে মোৰ বেমাৰটো ভাল হৈ গ'ল বুলি অদিতিৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।